আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আৰু আজি ভ্লগটো আৰম্ভ কৰিবলৈ লৈছোঁ। আৰু এতিয়া আছোঁ মই বৰ্তমান বিয়া ঘৰত। বিয়ালৈ আহিলোঁ, ঘৰৰ নিচিনাই বিয়া। আৰু মই বৰ্তমান আছোঁ পেজেণ্ট ৰখীয়া হৈ। যিটোৱে কাম বেয়া পাওঁ সেইটোকে মই কৰিবলৈ পাইছোঁ। আৰু আমাৰ বিশেষকৈ মানে আগবেলা নাম হয়, নাম গোৱা হয়, কইনাক বহাই লৈ নাম গোৱা হয়। আৰু কইনাক কিছুমান দিহা পৰামৰ্শ দিয়া হয়, গাভৰু হোৱাৰ পিছত কেনেকৈ থাকিব লাগে, কি কৰিব লাগে সেইবোৰ দেখুওৱা হয়। মই ভাবিছিলোঁ আপোনালোকক দেখাম, কিন্তু মই এতিয়া যি দেখিছোঁ মই নোৱাৰিম নেকি ভিডিঅ' কৰিব, কাৰণ এইফালে মোক পেজেণ্ট ৰখীয়া কৰি দিলে, ৰুমটোতে সোমাই থাকিবলগীয়া হৈছে। চাওঁ যদি মানে পাৰোঁ দেখাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে। এতিয়া এয়া কইনা মাকে আৰু কইনাই আৰু আইতাকে সেৱা ধৰিছে, প্ৰাৰ্থনা গাই আছে। এইফালে আছে নেকি? আৰু এইফালে আমাৰ কইনা, চাওঁ এইফালে চাওঁ, এইজনী আন্ধাৰ এতিয়া ভিতৰত সেৱা কৰি আহিছে। আন্ধাৰ হৈ আছে ভিতৰত, ধুনীয়া লাগিছে। চাওঁ ঘূৰি দিয়া। আৰু এইফালে এতিয়া সকলো গোপিনীয়ে নাম গাইছে আৰু কইনাক বহাই লৈছে। কইনাও বহি আছে, কইনাৰ মাক বহি আছে, আৰু সকলোৱে নাম গুণ গাই আছে। নাম মানে বিয়া নাম নহয়, এয়া আমাৰ নাম প্ৰসংগ চলি আছে। এতিয়া এইখিনিতে কইনাক বুজনি দি আছে। গাভৰু হোৱাৰ পিছত এজনী ছোৱালী কিদৰে থাকিব লাগে, কিমান সংযত হ'ব লাগে, কথা কোৱা ফুৰা চকা কিমানখিনি সংযত হ'ব লাগে, সেই কথাখিনি এনেকৈ বুজনি দি থকা হৈছে। এগৰাকী আয়ে বুজনি দি আছে। এইখিনি ৰাতিপুৱাৰ সময়, ৰাতিপুৱা প্ৰায় 10 বজাৰ সময়। এইখিনি চাই থাকক ভিডিঅ'টো। এতিয়া নাম প্ৰসংগ সকলো শেষ হ'ল। কইনাক বুজনি দিয়া মেলা সকলো কাম হৈ গ'ল। এতিয়া কইনাই সকলোকে চফ দিছে, আৰু এতিয়া এনেকৈয়ে থাকিব আৰু বিয়া নভগালৈকে, গধূলি সময়লৈকে এনেকৈয়ে থাকিব আৰু আলহীক শুশ্ৰূষা কৰিব। এতিয়া প্ৰায় 12-1টামান বাজিলে। চাই থাকিব ভিডিঅ'টো শেষলৈকে, ভাল পাব। আজি আমাৰ শংকৰ সংঘৰ আপোনালোকক বিয়াৰ কিছুমান নীতি নিয়ম দেখাইছোঁ। আলহী অতিথি তেনেকৈ অহাই নাই এতিয়ালৈকে, আহিব আৰু লাহে লাহে। চাই থাকক, মই কিমানখিনি দেখাব পাৰোঁ দেখাম আৰু। আৰু এইফালে আমাৰ নাচনী ৰচকী, তাই মানে ননচাকৈ থাকিবই নোৱাৰে আৰু গান শুনিলে মানে। একেৰাহে ইমান গৰম, আজি ইমান গৰম পৰিছে, তাতে মানুহৰ সমাগমো হৈছে, গতিকে বহুত গৰম হৈছে। তাই মানে ইমান গৰমতো ননচাকৈ থাকিব পৰা নাই মানে।
আজিৰ ভিডিঅ'টোত ইমানখিনিয়ে আছিলে। যদি ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।